নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পোনপ্ৰথমে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আছোঁ বৰ্তমান মাৰ ঘৰত। কালি মই ৰাতি মাৰ ঘৰলৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম মাৰ ঘৰত থকা মোৰ পুৰণি কিছুমান স্মৃতি। আহকচোন চাই থাকক। বহুতো মৰম আৱেগ ভালপোৱা সোমাই থকা এটা বস্তু আপোনালোকক দেখুৱাম। এইকেইখন হ'ল মোৰ স্কুলত আগতে পোৱা চাৰ্টিফিকেট। ভালেকেইখন আছে। মই আচলতে আগতে খেল ধেমালিৰ পৰা ধৰি সকলোতে জইন কৰিছিলোঁ আৰু পাইছিলোঁ। এইকেইখন পাবলৈ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰে বহুত হেঁপাহ থাকে আৰু মই তেতিয়াৰ পৰা এইকেইখন সাঁচি ৰাখিছোঁ। আপোনালোকক দেখুৱাম কেইখনমান। এয়া পাতিছিলে বিদ্যাসাৰথী জাতীয় বিদ্যালয়ত 2011 চনত পাতিছিলে সাধু কোৱা প্ৰতিযোগিতা। ইয়াত মই দ্বিতীয় স্থান লাভ কৰিছিলোঁ। এয়া মৌচাকে আয়োজন কৰিছিলে। মৌচাকৰ দ্বাৰা আয়োজিত ছবিত ৰং কৰা প্ৰতিযোগিতা। তেতিয়া মই সৰু আছিলোঁ অৱশ্যে। তেতিয়া পাইছিলোঁ এখন মানপত্ৰ। তাৰপিছতে দশৱতাৰ নৃত্যৰ প্ৰতিযোগিতা পাতিছিলে। সন্মিলিত কৃষ্টি কেন্দ্ৰ আৰু জ্ঞানদীপ মইনা পাৰিজাতৰ সৌজন্যত পাতিছিলে। ধেনু চুচাত পাতিছিলে। ইয়াত মনত পৰে ন আগৰ দিনবোৰ যেতিয়া এইবোৰ পাইছিলোঁ। ইয়াত বহুত আৱেগ জড়িত হৈ থাকে। এই চাৰ্টিফিকেটখন এখন চাৰ্টিফিকেট নহয়, এইখনত বহুত মৰম ভালপোৱা সোমাই আছে। এইখনৰ ভিতৰত এখন বৰ্ণপুথি প্ৰতিযোগিতা আছিলে। বৰ্ণপুথি প্ৰতিযোগিতা দ্বিতীয় স্থান লাভ কৰিছিলোঁ। আৰু এয়া অসমী কলা কৃষ্টি সংঘৰ সৌজন্যত পাতিছিলে। অসমী পুথিভঁৰাল নপুমুৱা গাঁও বালিগাঁৱত আমাৰ ইয়াতে পাতিছিলে। ইয়াত কুইজ প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছিলোঁ। এয়া ককিলামুখ শিমলুতলত আছিলে। শিমলুতলত তৎকালীন ৰচনা প্ৰতিযোগিতা পাতিছিলে। ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিলোঁ তেতিয়া। এয়া সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাত ককিলামুখতে আছিলে। সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত লাভ কৰিছিলোঁ। এয়াও সবাইমুঠৰ ৰাজতীয়া পাতিছিলে। এয়া সবাইমুঠৰ ৰাজতীয়া সবাইমুঠৰ নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান পাইছিলোঁ। বহুত তেনেকৈ আছে। এইখিনি দেখিছে আপোনালোকে চাৰ্টিফিকেটসমূহ। এইখিনি গোটেইখিনি ক'বলৈ গ'লেতো বহুত হ'বগৈ। কেনেকৈ ক'ম, গোটেইখিনি ক'ব নোৱাৰি। তেওঁ কমকৈ দেখালোঁ আৰু আপোনালোকক। দেখাবলৈ মন গ'ল ন। সেইখিনি সোমাই আছিলে ইয়াতে। মই মাৰ ঘৰলৈ আহিলোঁ। আজি মানে এইখিনি চাফা কৰিছিলোঁ অলপ। তেতিয়া মই এইখিনি পালোঁ। সেইবাবে ভাবিলোঁ আপোনালোকৰ আগতো মোৰ আগৰ চাৰ্টিফিকেটখিনি শ্বেয়াৰ কৰিম। এয়া বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছিলে কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান। এয়া 2018 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে দিছিলে। সময়বোৰতো ৰৈ নাথাকে, কিন্তু স্মৃতিবোৰ সদায় মনৰ ভিতৰত থাকিব, নহয়নে? এতিয়া দেখুৱাম আপোনালোকক। এইখন চাওকচোন। মোক এজন দাদাই দিছিলে বাৰ্থডে। মোৰ বাৰ্থডেত দিছিলে। মোৰ নিচিনা লাগিছিলে বাৰু। তেওঁ খুব ধুনীয়া সুন্দৰ ছবি আঁকে। এইখনো স্মৃতি হয় ন। ইমান ধুনীয়াকৈ আঁকিছে। মই ইয়াতে সজাই ৰাখিছোঁ এইখন। এটা বস্তু মই আপোনালোকক দেখাম। 2015 চনত বনোৱা হয় এইখন। মাহঁতে এইখন ধুনীয়াকৈ থৈ দিছে ইয়াতে, কেতিয়াও আঁতৰোৱা নাই। তেতিয়া লিখিছিলোঁ 4:30 বজাত উঠি মুখ হাত ধুই 5 বজাত পঢ়িম, 7 বজাত গা ধুবলৈ যাম, গা ধুই 7:30 বজাত স্কুললৈ যাম, স্কুলৰ পৰা 3:30 বজাত আহি মংগল বুধ শুক্ৰবাৰে ভাত খাই ক্লাছলৈ যাম আৰু সোম বৃহস্পতিবাৰে জিলিবাৰ ঘৰলৈ যাম। জিলিবাৰ ঘৰৰ পৰা আহি 6 বা 6:30 বজাৰ পৰা 9 বা 9:30লৈকে পঢ়িম আৰু টিভিত কাৰ্ড থাকিলে 8 বজাত বেহাৰবাৰী চাম। শনিবাৰ আৰু দেওবাৰে ৰুটিন সাল সলনি হ'ব। ইয়াৰ কেইটা ফ'ল' কৰিছিলোঁ নাজানো। এটা কথা মোৰ মনত আছে, অইনখিনি ফ'ল' কৰিব নোৱাৰিলেও জিলিবাৰ ঘৰলৈ যোৱাটো আৰু টিভি চোৱাটো, এই দুটা কিন্তু ফ'ল' কৰিছিলোঁৱেই দেই। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।